হেল্ল' বন্ধুসকল, আজি আমি ফুৰিবলৈ আহিছোঁ আমাৰ তিনিচুকীয়া জিলাতে অৱস্থিত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানলৈ। আৰু আপোনালোকে দেখিবলৈ পাইছে এই পকী পথটোৰ দুয়োকাষে থকা এই হাবি ঘন ঘন জংঘলখনেই হৈছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। হয়তো বহুতেই জানে যে এই দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখনকে ভাৰতবৰ্ষৰ এমেজন অফ ৰেইন ফৰেষ্ট বুলিও কোৱা হয়। আৰু এতিয়া আমি আহি উপস্থিত হলোহি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ এখন প্ৰৱেশদ্বাৰৰ সন্মুখত। বন্ধুসকল, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত বোলে এটা বহুত ধুনীয়া নিজৰা আছে আৰু সেই নিজৰাটো হয়তো বহুতেই দেখিছে, কিন্তু মই আজিলৈকে দেখা নাই। আৰু আজি যিহেতু বতৰটো বৰ গৰম আৰু সেইকাৰণে বলকচোন বন্ধুসকল চাই আহোগৈ নিজৰাটো। বন্ধুসকল, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত থকা নিজৰাটো চাবলৈ হ'লে আমি এটা সৰু পাহাৰ বগাই যাব লাগিব আৰু এয়া আমাৰ বন্ধুসকলে বৰ্তমান এই পাহাৰটোৰ ওপৰেদি বগাই গৈছে। আৰু বন্ধুসকল, বহুদূৰ বাটকুৰি বাই অহাৰ অৱশেষত আমি এই নিজৰাটো দেখিবলৈ পালোঁ। আৰু ইয়াত আগতীয়াকৈ বহুতো মানুহে গা ধুইয়ে আছে আৰু পানী ওপৰৰ ফালৰ পৰা পৰি আছে। চাওক, এইটোৱেই হৈছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত থকা এটা নিজৰা। বন্ধুসকল, বতৰটো যিহেতু বৰ গৰম আছিল আৰু সেইকাৰণে আমি আটাইকেইজন বন্ধুৱেও ইয়াত ধুনীয়াকৈ ফূৰ্তি ফাৰ্তা কৰি গাটো ধুই ল'লোঁ। আৰু বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট এটা কৰি থৈ যাবলৈ নাপাহৰিব। আৰু আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ' ইমানখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ।